নমস্কাৰ অসমবাসীক অসমীয়া জনাক চেনেললৈ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আমাৰ আজব পৃথিৱীখন বিভিন্ন ধৰণৰ আজব কাণ্ডৰে ভৰি আছে। বিভিন্নজন ব্যক্তিয়ে নিজৰ আজব কাণ্ড কৰি গিনিজ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডত নাম অন্তৰ্ভুক্ত কৰাইছে। আজি আমি এনেকুৱা কিছুমান ব্যক্তিৰ কথা ক'ম, যিবোৰ ব্যক্তিক দেখিলে হয়তো আপোনালোকে এখন্তেক ভাবিবলৈ বাধ্য হ'ব। গতিকে পলম নকৰি আৰম্ভ কৰিছোঁ। ফ্ৰেণ্ডছ, এগৰাকী হৈছে বিশ্বৰ আটাইতকৈ ওখ ব্যক্তিজন। এওঁৰ নাম ৰবাৰ্ট, ঘৰ আমেৰিকাত আৰু উচ্চতা 8 ফুট 11 ইঞ্চি। ইয়াৰ পিছত আমি ক'বলৈ ওলাইছোঁ বিশ্বৰ আটাইতকৈ চাপৰ ব্যক্তিজনৰ কথা। এওঁৰ নাম হৈছে চন্দ্ৰ বাহাদুৰ, ঘৰ নেপালত আৰু উচ্চতা 54.6 চেণ্টিমিটাৰ। ইয়াৰ পিছত আমি ক'বলৈ লৈছোঁ বিশ্বৰ আটাইতকৈ চাপৰ মহিলা। এওঁৰ নাম জ্যোতি আৰু এওঁৰ ঘৰ ভাৰতৰ নাগপুৰত, উচ্চতা 62.8 চেণ্টিমিটাৰ। ফ্ৰেণ্ডছ, এগৰাকী হৈছে আটাইতকৈ দীঘল নখৰ ব্যক্তি। এওঁৰ ঘৰ পুনেত আৰু নখৰ দৈৰ্ঘ্য হৈছে 909.6 চেণ্টিমিটাৰ। এইগৰাকী হৈছে গেৰী। তেওঁ নিজৰ ছালখন বহু দূৰলৈ টানিব পাৰে। ঘৰ ইউনাইটেড ষ্টেটত। বিশ্ববিখ্যাত এই ছোৱালী দুগৰাকীৰ ঘৰ হৈছে জাৰ্মানীত। এওঁলোক দুয়োগৰাকীৰ শৰীৰ এটায়ে, কিন্তু মূৰ দুটা। আৰু এইগৰাকী হৈছে ইটালীৰ এজন ব্যক্তি, মেঘমেট। তেওঁ আটাইতকৈ দীঘল নাকৰ বাবে বিখ্যাত। আজিলৈ ইমানেই। এনেকুৱা ধৰণৰ ভিডিঅ' প্ৰতিদিনেই উপলব্ধ হয় কেৱল অসমীয়া জনাক চেনেলত। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।